हरि हरि
একেবারে গভীর চিন্তাত্মক। আমি জানো তার কিবা সংকেত পাম চলছি। আমি ভয়ঙ্কর বিপদৰ ব্রহ্মা বিষ্ণু আমি রুদ্র একেবারে বাইরে এই মাত্র মহাকালা মহাপ্রলয়ের আজ্ঞানো দিব মহাপ্রলয়ের মহাসাগরের জল ছাড়ায় সমস্ত পৃথিবী ডুবাই গেলাম রাখি না থাকি মাত্র দৈত্যর গোকুলপুর প্রভু এইগুলো সংহারই কৰিবলৈ উত্তৰ কিমান সময়ৰ হ'ব প্ৰয়োজন এবার সৃষ্টি যদি ধ্বংস হৈ যায় তাক পুনৰ গঢ় দিয়াটো ইমান সহজ অৱশ্যে এই মহাপ্ৰলয়ত এই পৃথিৱীত কোনোৱে বাচি থাকিব মহাকালে কি কৰিব জন্তু জীৱৰ ৰজা কাৰ্য কিন্তু এই মহাপ্ৰলয়ৰ মাজতো বাচি থাকিব জন্তুৰ পৰা প্ৰত্যেকৰ মহাহানিকা এই দ্বাৰাই এই সৃষ্টিৰ ৰক্ষা কৰিব কিন্তু কেনেকৈ দিব এই মহাপ্ৰলয় আৰম্ভ হোৱাৰ আগতে প্ৰয়োজনীয় সকলো সামগ্ৰী সংগ্ৰহ কৰি ৰাখিব কেনেদৰে জীৱ জন্তুবোৰ ৰাখিব লাগিব আৰু এইটো যাতে ধ্বংস নহয় তাৰ ৰক্ষা ব্যৱস্থা কৰিলে পুনৰি সৃষ্টি ৰক্ষা কৰিব পাৰিব ময়ো তাৰে পৰিকল্পনা কৰি আছো সময়ত ব্যৱহাৰ কৰিব লাগিব বাৰু এনেদৰে মাজে সময়ে আহি বুদ্ধি বৰপা দি থাকিবলৈ নাপাহৰিব এই বাৰ্তা আপুনি নৰ সমাজত দিয়ক নাৰায়ণ আপনার আইটা শুনব করি এই দিনটি লাগবে মঙ্গলা ভগবান বিষ্ণু মঙ্গলা Mangala
Oi,